স্বামীৰ মৃত্যুৰ ন্যায় বিচাৰি অৱশেষত আৰক্ষীৰ কাষ চাপিল পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ 9 দিনৰ অন্তত আনুষ্ঠানিক এজাহাৰ দাখিল পৰিয়ালৰ। আজি গোচৰতে তৰা হৈছে উলুবাৰী চিআইডিৰ অফিচাৰ ইনচাৰ্জৰ ইমেইলযোগে চিআইডিৰ SITত এজাহাৰ দাখিল পত্নী গৰিমা শইকীয়া গাৰ্গৰ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু জুবিন পৰিয়ালৰ। এজাহাৰত স্বাক্ষৰ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ। মহানায়কগৰাকীৰ অবিহনে অসমবাসীয়ে পাৰ কৰিলে 9টাকৈ দিন। জুবিন গাৰ্গবিহীন প্ৰথমটো দুৰ্গা পূজা পালন কৰিব অসমবাসীয়ে। পূৰ্ণগতিত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুক আউট নোটিছ।